নমস্কাৰ। ৪১তম মাজৰবাৰী ৰাস মহোৎসৱলৈ সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে সকলোক আমন্ত্ৰণ জনাইছোঁ আমাৰ এই মাজৰবাৰী ৰাস মহোৎসৱত সকলোলৈ যাতে আহিলে মানে এবাৰ নতুনকৈ আমাৰ ইয়াত বৃন্দাবন পাৰ্ক এখন খোলা হৈছে। ইয়াৰ আগতো খোলা হৈছিল, তো খুলিলেও ইয়াৰ আগত 2 বছৰত যে আমি খুলিছিলোঁ, 2 বছৰতকৈ এইবছৰ আৰু মানে আগতকৈ যেনেকুৱা আছিলে তাত সেইবোৰতকৈ আৰু বহুত ডেভেলপ আমি কৰিছোঁ। এইবাৰ মেক্সিমাম বহুত ডেভেলপ বুলি ক'ব লাগিব, মানে যিমানখিনি আমি পাৰোঁ সিমানখিনি চেষ্টা কৰিছোঁ। চাওক, আজি ইয়াতে এখন মানে পাহাৰ বনাইছোঁ, সেইপিনে এটা পাহাৰ বনাইছোঁ। এনেকুৱা চেল্ফি পইণ্ট প্ৰায় মানে 10-12টামান চেল্ফি পইণ্টো আছে। মানে মানুহ এজন সোমালে, তাৰ সহপৰিয়াল লৈ মেলি ইয়াত সোমালে যে তেখেতৰ মন যে ভাল লাগিব। মানে একবাৰ আহি পিনি চাওক, সকলোৱে চালে নিশ্চয় ভাল পাব। আৰু আমাৰ ইয়াত মাত্ৰ টিকটৰ যিটো নেকি প্ৰাইচ, সেই প্ৰাইচটো মাত্ৰ 30 টকা ৰখা হৈছে। সকলোৱে মানে আহি পিনি বহুত ভাল পাব। আৰু ষ্টাৰ্ট হৈছে, তো আমাৰ 14 তাৰিখে শেষ হ'ব।